নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে বাবানিজ লাইফলৈ স্বাগতম জনাইছোঁ। ভোগালী বিহু বুলি অন্যৰ নিচিনাকৈ মোৰো গাত নাই, সেয়েহে ব্যস্ততাৰ মাজত হ'লেও ভোগালীৰ যোগাৰ ময়ো অকণমান কৰিছোঁ। ভোগালী বিহু আহিল আৰু আমি আজি আৰম্ভ কৰিলো চাউল খুন্দা আৰম্ভ কৰিলো পিঠা বনাবৰ কাৰণে। মায়ে ইতিমধ্যে পিঠা বনাই আছে আৰু মাৰ ডাইলগ বিলাক শুনি আছে। মা জুই আমাৰ ভেলা ভুজি বাঁহ নাই, শুকান বাঁহ কামিৰে আমি ভেলা ভুজি বনাই আছো। অ'কে, হেল্প কৰিছা তোমালোকে? আপোনালোকক ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা যাচি আজিৰ এই ব্লগটো আমি ইয়াতে সামৰিছোঁ। ধন্যবাদ।